হেল্ল' এভৰিৱান, আজি মই যাম গুৱাহাটী মানুহজনৰ লগত। মই ওলাই মেলি ৰেডি, সেইফালৰ পৰা ফোন ৰেডি থাকিবা, কিন্তু তুমি বহুত দেৰি কৰা। ইফালে নিজেই আহি পোৱা নাই, 7:30 বাজিলে। অফিচৰ পৰা বাহিৰে বাহিৰে আহিছে, সেয়েহে মেগী অকণ বনাই টিফিনতে ল'লোঁ। ৰুমত নোসোমাই বোলে, দেৰি হ'ব। ৰখি ৰখি মোৰ আমনি লাগি গৈছে। ফাইনেলি আহি পালে আৰু গাড়ীত বহি এয়া মেগী খাইছে। আৰম্ভ কৰিলোঁ গুৱাহাটী অভিমুখে। কাইলৈ এটা মোৰ ইণ্টাৰভিউ আছে, সেই সূত্ৰেহে ওলাইছোঁ আজি। বাৰু যি কি নহওক, নাৰিকলী মন্দিৰত সেৱা এভাগ জনালোঁ। মোৰ জানো ভিডিঅ'বোৰ আপোনালোকে কেনে পায় গম নাপাওঁ আৰু দেই। কিবা যদি ভুল বিসংগতি হৈছে তেন্তে ক'বচোন, মই লাহে লাহে ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম। আহি নীলাচল ইৰণীয়া সেতু পালোহি। এইখন বোলে অসমৰ ভিতৰত আটাইতকৈ দীঘলীয়া উৰণীয়া সেতু, লেংথ 2.63 কিলোমিটাৰ। এয়া আহি হোটেলেই পালোহি। আজি ৰাতিটো ইয়াতে কটাম। বহু দিনৰ পিছত আমি আজি দুটা এনেকৈ ওলাই আহিছোঁ। ঘূৰি ফুৰি দুইটাই আগৰ পৰাই খুব ভাল পাওঁ, কিন্তু এতিয়া সময়ৰ অভাৱ, যাৰ ফলত আমি আহোঁ বুলিলে আহিব নোৱাৰোঁ। হোটেল পায়েই লগালগ ডিনাৰটো কৰি ল'লোঁ, কাৰণ আমি অলৰেডি লেট। উইকেণ্ডতেই আমি যি লগ পাওঁ তাকো এদিন বা দুদিনৰ কাৰণে, আৰু সেই দুদিনেই একেলগে খোৱা বোৱা কৰা হয়। উইকডেজ হোৱাৰ লগে লগে আকৌ বেলেগ বেলেগ, সেইকাৰণে যিকণ সময় পাওঁ ভালকৈ স্পেণ্ড কৰিব বিচাৰোঁ। ৰাতিপুৱা শুই উঠি চাহ খাই লেকচাৰ দিলোঁ, আৰু মই ৰেডি হ'লোঁ ইণ্টাৰভিউৰ কাৰণে। ইণ্টাৰভিউ দি উঠি কিবা খাব গ'লোঁ। মানুহজন 9 বজাৰ পৰা 4 বজালৈকে ৰখি ৰখি ব'ৰ খাই গৈছেগৈ, আৰু একো খোৱাও নাই। একেলগে খাবলৈ ৰখি আছে। থেংক ইউ আজিৰ দিনটো মোক দিয়াৰ বাবে। খাই বৈ লৈ আমি ঘৰৰ ফালে যাত্ৰা কৰিলোঁ। এতিয়া ঘৰমুৱাপুখি, তেজপুৰলৈ যাত্ৰা। সীতাজখলাত ৰখি চাহ খালোঁ, তাৰপিছত ৰাতি 10 বজাত ঘৰ আহি পালোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল পালে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।